নমস্কাৰ বন্ধুসকল, কোড 508ৰ অন্য 6টা প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত আকৌ হাজিৰ হৈছোঁ আজি। তেতিয়াহ'লে আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, যিসকল শিল্পকাৰে দৰ্শকৰ সন্মুখত প্ৰদৰ্শনমূলক কলাত অংশগ্ৰহণ কৰে তেওঁলোকক কি বুলি কোৱা হয়? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো প্ৰদৰ্শক, দ্বিতীয়টো যাদুকৰ, তৃতীয়টো শিল্পী, চতুৰ্থটো ধেমেলীয়া নায়ক। আমাৰ উত্তৰটো হৈছে প্ৰথম প্ৰদৰ্শক। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে, কোনটো তত্ত্ব অনুসৰি যিসকল শিশুৱে কলা শিক্ষা গ্ৰহণ কৰে তেওঁলোক বৰ্ধিত শিক্ষণ ক্ষমতা লাভ কৰে কাৰণ তেওঁলোকে পৰম্পৰাগত শ্ৰেণীৰ ভাষাগত আৰু গাণিতিক মুক্তিৰ শিকণ শৈলীতকৈ নিজৰ শিকণ শৈলী কলা শিক্ষাত অধিক বিকশিত কৰে। 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে শৈক্ষিক সফলতা তত্ত্ব, দ্বিতীয়টো হৈছে বুদ্ধিৰ বহু বিকল্প তত্ত্ব, তৃতীয়টো হৈছে বৰ্ধিত শিকণ ক্ষমতা তত্ত্ব আৰু চতুৰ্থটো হৈছে শিকণ শৈলী কলা তত্ত্ব। আমাৰ উত্তৰটো হৈছে দ্বিতীয় বুদ্ধিৰ বহু বিকল্প তত্ত্ব। আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, বুদ্ধিৰ বহু বিকল্প তত্ত্বৰ লগত কোন জড়িত? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে স্মিথ গাৰ্ডেনাৰ, দ্বিতীয়টো হৈছে হলৱাৰ্ড গাৰ্ডেনাৰ, তৃতীয়টো হৈছে হোৱাৰ্ড গাৰ্ডেনাৰ আৰু চতুৰ্থটো হৈছে চেণ্ট গাৰ্ডেনাৰ। আমাৰ উত্তৰটো হৈছে তৃতীয় হোৱাৰ্ড গাৰ্ডেনাৰ। আমাৰ 4ৰ্থ নম্বৰ প্ৰশ্নটো হৈছে, দীপাৱলীৰ সময়ত আমাৰ দুৱাৰ মুখত অংকন কৰা ৰাংগলিক কি কলাৰ অন্তৰ্গত? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে মৃৎশিল্প, দ্বিতীয়টো হৈছে চাক্ষুষ কলা, তৃতীয়টো হৈছে প্ৰদৰ্শনমূলক কলা আৰু চতুৰ্থটো হৈছে চাৰ্কাছ কলা। আমাৰ উত্তৰটো হৈছে দ্বিতীয় চাক্ষুষ কলা। আমাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে, পঞ্জাৱ ৰাজ্যত খেতিয়কসকলে পালন কৰা উৎসৱবিধৰ নাম কি? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে পোংগল, দ্বিতীয়টো হৈছে ওনাম, তৃতীয়টো হৈছে লোহৰী আৰু চতুৰ্থটো হৈছে হেমিছ। আমাৰ উত্তৰটো হৈছে তৃতীয় লোহৰী। আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনবিধ কলাই বিভিন্ন ধৰণৰ সৌন্দৰ্যবোধক প্ৰকাশভংগীক অন্তৰ্ভুক্ত কৰে যিয়ে আমাৰ নিৰ্দিষ্ট দৰ্শকসকলক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰাত সহায় কৰে? 4টা অপশ্যন দিয়া আছে। প্ৰথমটো হৈছে প্ৰদৰ্শন কলা, দ্বিতীয়টো হৈছে সৃষ্টিশীল কলা, তৃতীয়টো হৈছে শৈলী কলা আৰু চতুৰ্থটো হৈছে জীৱন কৌশল কলা। আমাৰ উত্তৰটো হৈছে দ্বিতীয় সৃষ্টিশীল কলা।